actually a seminar in its true sense. It is seminar no, it is a government or ekta program hoy, party ekta program hoy. Party meeting. Main uddeshyo to stem the tide of progress against certain sections of the MOS 2021. Gotike aru jibilak speakers ahibo, no doubt they are expert in their field, kintu jitu constitutional or administrative changes ete anibo ei MOS or certain clause, particularly 2.3 clause order. Hey clause order Ranjan Gogoi won't be affected, Vijay Hansari won't be affected, Noni Gopal Sinha won't be affected. It will be affected us the hill people. Gotike এইটো সেমিনাৰৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্যটো হ'ল এতিয়া MOSৰ চাৰ্টেইন যিটো সেকশন আছে, ক্লজ আছে, সেই ক্লজৰ বিৰুদ্ধে যিটো প্ৰতিবাদ চলি আছে, বিৰোধিতা চলি আছে, সেই বিৰোধিতাটো দমাই ৰাখিবলৈ চেষ্টা কৰা হৈছে। ইয়াৰ মেইন উদ্দেশ্যটো হ'ল সেইটো। আৰু এতিয়া মই এটা কথাই এড কৰিব বিচাৰিছোঁ, যদি 2.3 টো ইমপ্লিমেণ্ট কৰে তেনেহ'লে কাৰ্বিকে আদি কৰি যিমান পাহাৰীয়া জনগোষ্ঠী আছে সেই জনগোষ্ঠীবিলাকৰ যিটো কনষ্টিটিউচনেল সেফগাৰ্ড দি থকা হৈছে সেই কনষ্টিটিউচনেল সেফগাৰ্ডটো মহিমূৰ কৰা হ'ব। আৰু একটা কথা এড কৰিব বিচাৰিছোঁ, ক্লজ 2.3 is not only a threat to the Karbis and other hill tribe proper of Karbi Anglong, it's also a threat to the indigenous community living in Karbi Anglong. For example, the Assamese speaking population community. গতিকে আমি এটা সিদ্ধান্তত আহিছোঁ, jointly we have decided not to attend the seminar because প্ৰথম কথাটো হ'ল কি আমাক সময় দিয়া নাছিল, প্ৰিপেয়াৰেশ্যনৰ কাৰণে কনসাল্ট কৰিবলৈ আমাক সময় দিয়া নাছিল। আমাৰ প্ৰায়ৰ যিটো কনসেন্ট লাগে সেই কনসেন্টৰ কাৰণে লোৱা নাছিল। our consents, our attendance have been taken for granted. মাতিলে আহিব সিহঁতে এনে ধৰণৰ মতলবত এইটো কৰিছে, গতিকে আমি এইটো এটেণ্ড নকৰোঁ। আমি ইয়াত যিমান সংগঠন আছে এই সংগঠন একেলগে আমি ডিচিশ্যন লৈছোঁ এইটো সেমিনাৰটো আমি এটেণ্ড নকৰোঁ। ইটছ নট actually a seminar, it's a government program, it's a party program. Its main objective is to stem the tide of protest against certain clause of the MOS 2021. Thank you. আমাৰ বহুত প্ৰেক্টিশনাৰ্ছ আছে, সিহঁতে ইয়াক ষ্টাডি কৰিছিলে কেনেকৈ কৰিব লাগিছিলে, আৰু 5-6 জন মানুহ ঘণ্টাই কথা ক'ব আৰু বাকীবিলাকৰ এনেই চাই থাকিব। তাৰমানে কি হা, ইট ইজ নট ছেমিনাৰ। তাৰমানে এজেণ্ট ৱৰ্ডটো আমি ইউজ কৰিব খোজা নাই, কিন্তু দে আৰ এক্টিং অন বিহাফ অফ দ্য ৰুলিং ডিছপেনচেশ্যন। মানে ৰুলিং ডিছপেনচেশ্যনৰ যিটো এজেণ্ডা আছে, পলিটিকেল এজেণ্ডা, সেই পলিটিকেল এজেণ্ডাটোৰ কাৰণেহে তেওঁলোক আহিছে। এক্সেপ্ট দ্য চিফ জাষ্টিছ অফ হাইকোৰ্ট, সেইটো আমি অবজেকশ্যন নকৰোঁ অৱশ্যে। নহয়, এজন চিফ জাষ্টিছ আহিব বুলি কৈছে। যদি চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট যদি আহে সেইটো আমাৰ আপত্তি নাই অৱশ্যে। সেইটো চিফ জাষ্টিছ মানে টুলাই কৈছিলে যে 6th শিডিউল ইজ কনষ্টিটিউশ্যন উইদিন কনষ্টিটিউশ্যন। ছেমিনাৰতহে কৈছিল সেইটো। ভাল ছেমিনাৰ কৰি গুৱাহাটী হাইকোৰ্টত, গুৱাহাটী ইউনিভাৰ্চিটিত ছেমিনাৰ কৰি, এতিয়া তেওঁলোকৰ ইণ্টেনশ্যন বোধ হয় ছেমিনাৰ কৰিব আৰু তাতে সেই কিতাপত আকৌ লগাই দিব ছেমিনাৰ, এইটো 6th শিডিউলটো কনষ্টিটিউশ্যন নহয়, এইটো ট্ৰাইবেলসকলৰ প্ৰটেকশ্যনৰ কাৰণে নহয় বুলি আকৌ তাতে সোমোৱাই দিব। এইটো তেওঁলোকৰ ইণ্টেনশ্যন, সেইকাৰণে সেইটো আমি এগ্ৰী কৰিব নোৱাৰিম। আমাৰ পৰা এইটো আমি বয়কট কৰিছোঁ। আমি সেইখিনি অনুষ্ঠান আমি কেতিয়া গ্ৰহণ কৰিব নোৱাৰিম। চাওক, এইখিনি তাত যিটো ছেমিনাৰ যোনটো স্পীকাৰ হিচাপে আহিছে, গেষ্ট হিচাপে আহিছে, তাত দেৱজিৎ শইকীয়া কোন হয়? তেখেত এজন ষ্টেট গভৰ্ণমেণ্ট এজন এডভকেট হয়। ৰঞ্জন গগৈ ডাঙৰে তেখেত হয় সন্মান কৰ্মী, তেখেত সুপ্ৰিম কোৰ্ট চিফ জাষ্টিছ হয়, কিন্তু এতিয়া তেখেত বিজেপি গভৰ্ণমেণ্টৰ এজন বা বিজেপি পাৰ্টীৰ এজন কৰ্মচাৰী হয়। সেইকাৰণে এইখিনি যিটো শিক্ষকৰ প্ৰতি বা জনগোষ্ঠীৰ প্ৰতি যিটো আইন আছে, সেইখিনিৰ প্ৰতি ইয়াত ছেমিনাৰ পাতা, তেখেতসকলক মাতা, সেইটো আমি কেতিয়া গ্ৰহণ কৰিব নোৱাৰিম আৰু আমাৰ ফালৰ পৰা সেইটো আমি বয়কট কৰিছোঁ। আৰু দ্বিতীয় কথাটো আমি ক'ব বিচাৰিছোঁ যে এইখিনি ক্ষেত্ৰত যিমানখিনি জনগোষ্ঠীৰ প্ৰতি আমি কাৰ্বি আংলং হওক বা ডিমা হাছাও বা নৰ্থ ইষ্টত যিমানখিনি তাত 6 জনগোষ্ঠী যিমানখিনি আছে বা কাৰ্বি আংলং নহওক কিয়,
তাত জনগোষ্ঠীৰ প্ৰতি যিটো আইন আছে তাত কনষ্টিটিউশ্যন আমাৰ প্ৰতি থাকক নাথাকক তাত কনষ্টিটিউশ্যন থাকক নাথাকক আমাৰ প্ৰতি বা জনগোষ্ঠীৰ প্ৰতি যদি তাত কিবা বেয়া থাকে is there any clause is there any provision suppressed to indigenous people যদি ট্ৰাইবেল প্ৰতি যদি কিবা তাত বেয়া থাকে সেইটো কনষ্টিটিউশ্যন থাকক নাথাকক তেনেকুৱা আমি আন্দোলন কৰি আমি আগুৱাই গৈ থাকিম কিন্তু কোনেও আমাক ৰখাব নোৱাৰিব যিমানখিনি চিমিনাৰ পাতক আৰু এইখিনি যিটো নিৰ্দিষ্টভাৱে এই চিমিনাৰখিনি সেইটো আমাৰ ফালৰ পৰা আমি বয়কট কৰিছোঁ সেইটোত আমি কোনেও আমাৰ ফালৰ পৰা তাত কোনেও তাত উপস্থিত নহ'ব কিন্তু আমি সেইটো গ্ৰহণ কৰিব নোৱাৰিম চেমিনাৰ উদ্দেশ্যটো কি আমি ক'লোঁ যে আমাৰ ইয়াত যিটো মানে আচলতে MOSৰ যিবিলাক মানে জঘন্য কিছুমান ক্লজ আছে সেইটো বিৰোধিতা কৰে আৰু সেইটো প্ৰতিবাদ কৰি গৈ আছোঁ এই প্ৰতিবাদৰ সময়ত প্ৰথমতে কৰিছে কি আমাৰ কেইজনমানক এৰেষ্ট কৰিলে এতিয়াও কিছুমান ৱাৰেণ্ট এইবিলাক চলি আছে 144 দিছে তথাপিও কিন্তু আমাৰ প্ৰটেষ্ট চলি গৈ আছে এখেতসকলে শাসক গোষ্ঠীয়ে ভাবিছে যে এওঁলোকক এনেকৈ ঠাণ্ডা কৰিব পৰা নাযাব এওঁলোকক এনেকুৱা এটা হেৰিত সোমোৱাই দিব লাগিব যে একদম চিফ জাষ্টিছ এইবিলাক আনি পেলাই এওঁলোকক মানে সোমোৱাই দিব লাগিব মিটিঙত আনি পেলাই এওঁলোকক এইটো কৰাই পেলাই ক'ব লাগিব যে এইবিলাকো মান্তি হৈ গ'ল আমাৰ গোটেইকেইটাৰ তাত নাম আছে কালি পৰহি কৈ দিব মিডিয়াত কৈ দিব যে এওঁলোকো এতিয়া ৰাজি হৈ গ'ল মানে ৰাইজক এটা ভুৱা এটা হেৰি দিব মানে আৰু এটা আচ্ছা এতিয়া মানে কি এওঁলোকো জানে ফৰ্মাৰ চিফ জাষ্টিছ ৰঞ্জন গগৈৰ পৰা আৰম্ভ কৰি ডক্টৰ গণেশ গোপাল মহন্তৰ পৰা আৰম্ভ কৰি বিজয় হানচেৰ গোটেইকেইজনে জানে এই এজেণ্ডাটো কি আছে চ' দে হেভ কাম টু ইমপ্লিমেণ্ট দিছ এজেণ্ডা ফৰ ষ্টেমিং দ্য টাইড অফ প্ৰটেষ্ট তাৰমানে এটা পলিটিকেল এজেণ্ডা এইটো একদম একাডেমিক নহয় সঁচা আছে একাডেমিক হোৱাহেঁতেন কনষ্টিটিউশ্যনেল এক্সপাৰ্ট আনিলে হয় বিজয় হানচেৰে ইজ নট এ কনষ্টিটিউশ্যনেল এক্সপাৰ্ট ৰঞ্জন গগৈ ইজ নট এক্সপাৰ্ট অন 6 শিডিউল সেইটো হোৱাহেঁতেন তেওঁলোকে আনিব লাগিছিল কি তেতিয়া চিটিং জাজ অফ সুপ্ৰিম কোৰ্ট আনিব লাগিছিলে to suppress the organization as opposed of MOS আমি যে অপোজ কৰি আছোঁ তাৰ কাৰণে এইটো ছাপ্ৰেছ কৰিবৰ কাৰণেইতো আৰু জাষ্ট ফৰ্মেলিটিহে দেখাইছে যে নহ'লে ইনষ্টিড অফ অৰ্গেনাইজিং চেমিনাৰ নাও অন 14 নৱেম্বৰ এইটো হৈছে আগতে MOSৰ আগতে এইটো হ'ব লাগিছিল for implementation of 244 article instead of 6 schedule 244 article to implement কৰাৰ immediate implement কৰাৰ কাৰণে এইটো অৰ্গেনাইজ কৰিব লাগিছে সেমিনাৰটো আগতে কৰিব লাগিছিল এটা এই কাৰণে আমি ইউনাইটেড অপিনিয়ন যে আমি এই সেমিনাৰটো আমি এটেন্ড কৰিব নোৱাৰো এটা অবজেক্টিভ এই অবজেক্টিভটো আমি চাব লাগিব তেলে কি অবজেক্টিভ লৈ পেলাই এই সেমিনাৰ তেওঁলোকে আহ্বান কৰিছে উদ্দেশ্যটো কি তেওঁলোকে কি এচিভ কৰিব বিচাৰে তো আমি এতিয়া দেখিছোঁ ইয়াত মানে কোনো লক্ষ্য উদ্দেশ্যটো আমি দেখিছোঁ যে যিহেতু এতিয়া কাৰ্বি আংলং ৰাইজে যে এতিয়া আন্দোলনমুখী হৈছে ইয়াৰ প্ৰতিবাদ জনাইছে গতিকে এইটো তেওঁলোকে এই আন্দোলনটো কেনেকৈ দমাব পাৰে কেনেকৈ মহিমূৰ কৰিব পাৰে এইটোৰ কাৰণে তেওঁলোকে এই যেটো সেমিনাৰ তেওঁলোকে যে ক'ব যে এই MOSত যিবিলাক থকা বস্তুবিলাক আছে আৰু যেটো অটনমি এতিয়া থ্ৰুড MOS যেটো কনফাৰ্ম কৰিছে দিছে তাত বহুত ধৰণে দিছে এইটো গাবৰ কাৰণে কিছুমান মানুহক ইয়াত লৈ আনিছে ফৰ এক্সাম্পল যেটো মহন্ত ননী গোপাল মহন্ত তেওঁ সেক্সুৱেল এক্সপাৰ্ট নহয় তেওঁ ইউনিভাৰ্চিটি এজন প্ৰফেচৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট পলিটিকেল চায়েন্স গুৱাহাটী ইউনিভাৰ্চিটি আমি জানো তেখেতক গতিকে এইবিলাক কৰিবৰ কাৰণে গতিকে তেওঁলোকে এইটো যে আই ৱাজ বুলি কয় তেওঁলোকে এই মুখখন অলপ মুচিবৰ কাৰণে এই সেমিনাৰটো যে কোনো ভুল কৰা নাই কাৰণ এতিয়া ঢাকিবই লাগিব যিটো ইয়াত MOSৰ যিবিলাক নেকি দফা আছে এইবিলাকতো ডাঙৰ ডাঙৰ ভুল এটা ধাৰাত সোমাই দিছে কথাটো হৈছে আপোনালোকে এইটো চেতো দুনিয়াত এডভান্স নিলম চুনি ৰ জং চেতো দুনিয়াত পলতাং দে বা দুলে চেতো দুনিয়া লাগে কমানে খেই কাচিং ঘন পেলে চেতো দুন গালি লাবাংকে বাং BJP পার্টি ফানা যা কঙাত কাপাত থে দুনিয়া মাছি হালাসো চাটাই লং কি দুনচত লাসি জাসমে পেট নিলি তুমিন মে রুই থুলে চত লাসো আ সেমিনার কিবি বনকে লাকে নিলি তুমিনকে বয়কট
on 6 Schedule labang so Karbi Anglong Termas Council per Kapinchong men Kapadoji Bahala Bangke Nilitum Jung mereka 6 Schedule seminar kali labang ke Nilitum ke BJP party tuma meeting bus nilum ke hokang tung lapen labang so seminar man ke Nilit ma hin bingene boycott lo join li ladak nilitum Karbi pe ladak party song chibu pe pin melitum cingrum pet penala tum pinang atum nilitum labang so seminar man ke Nilit ma hin bingene boycott lo lapen jasemet pet labang so seminar long ke bangje ke ala ladak do poilitum chief justice la former chief justice do ladak Ranjan Gogoi tum do ladak lapen Devojit Soikia ke alang linut state government advocate lapen do Ranjan Gogoi alang li non bang alang li ke damtang ningkan ap ke damtang alang li former chief justice lo mani India long sita men non bang ke alang li BJP long se alang li inut MP dang lo lasi jasemet pet bang ke non bang ke alang li tum seminar rang bi lo hala so seminar rang bi long ke nim tong nek he lapen jasemet pet labang so seminar long ke komane tum dak nili tum manang hang badu mane hang usada ke lam karju pansi ki dunang chot labe ha bang nang ke than phansi ke bang chot pulotang te jasemet pet nili tum kopima kisung nili tum kopima da Karbi Anglong ora tum kopima kisung ke dak ke methang mudi penan par kanun kaprek badu da chini ne dak Delhi bena bang Guwahati bela bang da badu da chini ne lapen jasemet pet tim Karbi Anglong tuman nili jasemet ki pugang tung mangke seminar biji pulotang te piposi pinier ni non MOS labang jasemet pet laso MOS nang chesain der pitpose labang so seminar bi long lo ningkan flikep toxicap plenger pedal seminar bi ne bi melota non por pol ki binang poke si jasemet pet tim Karbi Anglong tumange labang so non kedam tang close close muka penangan tumka protest untum dolo dema labangso MOS 2021 halabangso IMOS apan ke ber iji lapen rat apan kapa manghuji a BDC jasemet pet labangso seminar mate BJP a party meeting busilum ke hokji labangke kibi mocha lasi labangso seminar apan ke nilit mahin pin ke boycott lo nilit me kroy thek the lapen baduda Karbi Anglong rat kaddo ke don mandal বিশেষ কাৰণত আমি এইটো এটেণ্ড নকৰোঁ এটেণ্ড নকৰাৰ কাৰণটো হ'ল এনেকুৱা তাত যিবিলাক স্পিকাৰ মাতিছে গেষ্ট স্পিকাৰসকলক বহুত সময় দিয়া হৈছে কিন্তু বাকী যি লোকেল যিবিলাক স্পিকাৰ ছেকেণ্ড ছেশ্যনৰ যিবিলাক স্পিকাৰ সেই স্পিকাৰবিলাকক মাত্ৰ 8 মিনিটকৈ সময় দিয়া হৈছে এভাৰেজ 8 মিনিটকৈ সময় দিয়া হৈছে গতিকে এইটো এটা ছেমিনাৰ নহয় এইটো এটা গভৰ্ণমেণ্ট প্ৰগ্ৰেম এইটো এটা পাৰ্টি প্ৰগ্ৰেম আৰু ইয়াৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্যটো হ'ল MOS 2021 যিটো চাৰ্টিন ক্লজ ইয়াৰ এগেইনষ্ট যিটো প্ৰতিবাদ চলি আছে এই প্ৰতিবাদটো দমাই ৰাখিবলৈ এটা পলিটিকেল প্লয় হয় এইটোৰ কাৰণে আমি জইণ্টলি এই ছেমিনাৰটো এটেণ্ড নকৰিবলৈ আমি ঠিক কৰিছোঁ ডিচিশ্যন লৈছোঁ আৰু আমি এটেণ্ড নকৰিম ইয়াতে 14 জন যিবিলাক স্পিকাৰ মতা হৈছে ছেকেণ্ড ছেশ্যনৰ কাৰণে এই ছেকেণ্ড ছেশ্যনৰ 14 জনৰ ভিতৰত এজন আছে এইটো সুপ্ৰিম কোৰ্টৰ পৰা আহিছে বাকীটো সব ইয়াৰ লোকেল হয় কাৰ্বি আংলঙৰ হয় আৰু আমাক সময় দিয়া হৈছে 8 মিনিটকৈ আৰু দ্বিতীয় কথাটো হ'ল আমাক এইটো ইনফৰমেশ্যন আমাৰ প্ৰথমতে জনোৱা নাছিল এই ছেমিনাৰৰ বিষয়ে ইয়াৰ টপিকৰ বিষয়ে আমাক জনোৱা নাছিল আগতীয়াকৈ জনোৱা নাছিল গতিকে আমি আমাৰ প্ৰিপেয়াৰেশ্যনৰ কোনো যথেষ্ট সময় দিয়া নাছিল গতিকে আমি খালি তাত দৰ্শক হৈ বহি থাকিবলৈতো আমি নাযাওঁ গতিকে এই ছেমিনাৰ আমি এটেণ্ড নকৰোঁ যিহেতু এই ছেমিনাৰৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্যটো হ'ল এতিয়া চলি থকা যিটো প্ৰতিবাদ সেই প্ৰতিবাদটো মহিমূৰ কৰিব লাগে দমাই ৰাখিব লাগে ইয়াৰে গতিকে আমি এইটো এটেণ্ড কৰিব নোৱাৰিম আৰু এটেণ্ড নকৰোঁ